আশা কৰিছোঁ আপোনালোকৰ ভাল আৰু আপোনালোকক মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনালোঁ গম পাইছোঁ বহুত দিন হ'ল ব্লগ দিয়া নাই মানে কি অলপমান ব্যস্ত হৈ আছিলোঁ মোতকৈ বেছি ব্যস্ত হৈ আছিল আমাৰ ফৰহাদ যোনে এডিটিং কৰে আৰু যেহেতু মই এডিটিং কৰিব নোৱাৰোঁ মোৰ এডিটিংটো বহুত ফানি হয় আপোনালোকে দেখিলে আৰু নাচাব মোৰ ভিডিঅ' সেইকাৰণে মোৰ সাহস হোৱা নাছিল ভিডিঅ'খিনি দিবলৈ এডিট কৰি পেলাই সেইকাৰণে ৰৈ দিলোঁ আৰু প্লিজ বেয়া নাপাব আৰু আজি এটা ডেইলি ব্লগ শ্বুট কৰি আছোঁ আৰু বহুত ভিডিঅ'জ মই কৰি থৈছোঁ এতিয়া হোপফুলি মই সেইখিনি এডিট কৰি লাহেকৈ দিম দিৱালীৰ ভিডিঅ' এটাও মই বনাইছিলোঁ সেইখিনিও দিব আছে চ' আজি বেচিকেলি এটা ডেইলি ব্লগ শ্বুট কৰি আছোঁ আৰু এতিয়া ৰাতিপুৱা মই গ'লোঁ অফিচৰ পৰা গ'লোঁ জিম তাৰপিছত জিম কৰি পেলাই আজি জিমত ষ্টিম বাথ লৈ মেলি পেলাই এতিয়া ফ্ৰী যাওঁ এতিয়া আব্বা তালৈ ভাত খাবলৈ ভাত খাই আজি যিহেতু চিলড্ৰেনছ ডে দুটা চেণ্টাৰতে যাব লাগিব ৰূপনগৰ চেণ্টাৰটোতো যাম আৰু হাতীগাঁও চেণ্টাৰটোতো যাম চ' সেয়াই দেখাই থাকিম আৰু আজি দিনটো যি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আহিলোঁ মই ইয়াতে ভাত খাবলৈ এইটো ধনমাই বনাইছে ন কি মাছ বৰালি মাছ টেঙা বিলাহী দি আলু ভাজি এটা মাছ টেঙা মাছ এইটো কি মাছ এইটো ৰৌ মাছ এইটো পুৰা মাছ খাওঁ আজিকালি মই মাছ খাওঁ দুপৰীয়া মাছ খাওঁ ৰাতি চিকেন খাওঁ এতিয়া মই এটা মিটিং এটাত আছোঁ মিটিং এটাত আছোঁ চ' অফিচৰ টিমৰ লগত আৰু চ' এতিয়া অলমষ্ট শেষ হ'ব আৰু ইয়াৰ পিছত আৰু ঘৰ যাম এতিয়া আহিলোঁ ঘৰ আজি পূৰা টায়াৰ্ড এইকেইদিন মানে আমাৰ হাতীগাঁও চেণ্টাৰটো নতুনকৈ এষ্টাব্লিছ কৰি আছোঁ ন বহুত টাইম লাগি আছে তাতে আৰু অহাকালি একনৰ শ্ব' আছে নহয় ইয়াত কিটো চেৰি ব্লছম কিন্তু আজি দেখিছোঁ সেয়া নিউজত একন আহিছে একনক দেখি ভাল লাগি গ'ল চাব পাৰিলেতো বহুত ভাল আছিল এতিয়া নেক্সট হোপ কৰি আছোঁ আৰু ব্ৰাইনেডামছো যাম আৰু ব্ৰাইনেডামছো চাব যাম যদি কোনোবাই মোৰ ব্লগ চাই আছে একন চাব গৈছে প্লিজ কমেণ্ট কৰিব দেই হাই অফিচৰ পৰা আহিলোঁ অথনিয়ে ক'লোঁ তাৰপিছত এতিয়া খানা বনাওঁ দেখিছিলোঁ কেতিয়া বাজিছে 9টা বাজিছে আমি জল্দি খাওঁ মানে যেতিয়া একো প্ৰগ্ৰাম নাথাকে জেনেৰেলি উইকেণ্ডত আমাৰ দেৰি হয় কিন্তু এতিয়া যিহেতু প্ৰগ্ৰাম নাই সেইকাৰণে আৰু বনাই পেলাই খাইটো শুই থাকে সেয়া লোকেল চিকেন বনাই আছোঁ মানে আম্মা নাই ঘৰত সেইকাৰণে এইখন পাপাৰ সেয়া লোকেল চিকেন কাৰীখন অহাকালি খাবৰ কাৰণে কাৰণ ৰাতিপুৱাতো অফিচ থাকে দৌৰাদৌৰি হয় সেইকাৰণে বনাব সময় নাপাওঁ সেইকাৰণে ৰাতিয়ে বনাই থৈ দিম এনেকুৱা একদম পাতলা কাৰী এখন বনাম যিহেতু পাপা একদম মানে তেল মছলা একদমেই নাখায় চ' সেইকাৰণে মই এতিয়া বনাই পেলাই থৈ দিওঁ আৰু কালি দুপৰীয়া খাব পাপাই আমিও খাম বাৰু কাৰণ ৰাতিপুৱা যিহেতু ইমান দৌৰাদৌৰি হয় মই বনালে মানে মাইণ্ডটো ফ্ৰী হৈ পেলাই বনালে ভাল লাগে সেইকাৰণে মই এতিয়াই যি পাওঁ টাইম বনাই পেলাই থৈ দিম আৰু এতিয়াৰ কাৰণে মই বেলেগকৈ বনাইছোঁ এইটো যিহেতু কালি দুপৰীয়া খাম এতিয়াৰ কাৰণে মই আজি নাগা ষ্টাইলত চিকেন বনাইছোঁ
আজি দুপৰীয়া মাছ খাইছিলোঁ সেইকাৰণে এতিয়া আৰু পাহাদি ক'লে চিকেনে খাব সেইকাৰণে চিকেনে বনাই দিছোঁ অলপমান ইমান ভাগৰ লাগিছে আজি মানে টোপনি লাগি গৈছে আৰু আজি বহুত দীঘলীয়া দিন আছিল মোৰ সেইকাৰণে আৰু তাৰ মাজতে মোৰ মেক্সিমাম টাইম জিমত এটা মানে মই হেভি ৱৰ্কআউট কৰি লওঁ সেই তেতিয়া মানে কি হয় most of the energy is drained তেতিয়াৰ পৰা আৰু এনাৰ্জি নাথাকে কিবা কিবিকৈ ছাষ্টেইন কৰি মেলি পেলাই 7-8টালৈকে থাকোঁ চেম্বাৰত আৰু সেই এতিয়া ইয়াত খানা হৈ আছে ওলকবিটো মই বনাই আছোঁ কি চিকেনটো মই বনাই আছোঁ ওলকবি আৰু আলু দিয়ে দিওঁ আৰু একেবাৰে এয়া আজি ৰাতিৰ সাজ মই আজি বনাইছিলোঁ চিকেন বনাইছোঁ সেয়া বাঁহৰ গাজ দি নাগা ষ্টাইলত আৰু ভাত আৰু মাজতে কিবা ভাজি বনাইছে কি ভাজি বনাইছা মিক্স ন চব মিক্স ভালেই বনাইছে বাৰু এয়াই হাই চ' কালি ৰাতি মানে ভিডিঅ'টো ৱাইণ্ড আপ কৰা নহ'ল কাৰণ দেৰি হৈ গ'ল আৰু মোৰ ইমান টোপনি ধৰিছিল দেখিছিলে ন খানা বনাওঁতে একদম চকু টানি ধৰিছে সেইকাৰণে শুই দিলোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়াৰ পৰা মই ভিডিঅ' ৰেগুলাৰলি দিম আৰু বাই